ঐ ফেবেলা আৰু ফুটুকন আমি ইয়াক কেনেকে পালোহি? পাই আমি চিঙাই খাইছিলো বহি পিনি। কিন্তু ইয়াক গছ চছবোৰ যে বেলেগ, আমি ক'ত পালোহি বে? ভালকে চা, চব বস্তু চিঙাই বনা। পাই গছ গছনি পাহাৰ চব চিঙাই বনা যে। পাই সঁচাকে চিঙাই বনোৱা বে। খাই চাও নি কেনেকুৱা লাগেনো? নাই নাই, কিবা হৈ যাব লাগিলে। একো নহয়, খাই চাও। ভাই খাবলে মজা বে, একদম চিঙাৰ নিচিনা লাগিছে খাবলে, খাই চা। পাই সঁচাকে খাবলে মজা। আমিতো ইয়াতে গোটেই জীৱনটো থাকিব পাৰিম চিঙৰা খাই খাই। ভাই চিঙৰা খাইতো পুৰা পেটটো ভৰি গল কিন্তু আকৌ দেই। মই আজিলৈকে ইমান চিঙৰা খাই পোৱা নাই ভাই, যিমান মই আজিয়ে খাই দিলো। পেট চেট বেয়া নকৰিলে হ'ল আৰু। কিন্তু মোৰ ঘৰলে যাওঁ যাওঁ লাগিছে। ঘৰলেতো মোৰো যাওঁ যাওঁ লাগিছে। পাই আমাৰ মা দেউতাহঁতে চিন্তা কৰি থাকিব পায়। এইজন এতিয়ালৈকে শুই আছে। উঠকচোন। কি হলো? মানুহটো শান্তিকে শুবলো নিদিয়ে। আৰে গধূলি হবলৈ হ'ল, আমাৰ ল'ৰাটো এতিয়ালৈকে নাই অহা। যাব পাৰে তাৰ লগৰকেইটা ঘৰলে, সেইটোনো কি চিন্তা কৰিবলৈ কথানো। আপুনি এবাৰ ফোন কৰি চাওকচোন ক'তনো আছে। এই ল'ৰাবোৰ পৰা যে একদম শান্তি নাই কৈছো নহয়। ৰবা ফোন কৰি চাওঁ। হেল্ল', আমাৰ ফুটুকন আপোনালোকৰ ঘৰত আছে নি বাৰু? নাই, আপোনালোকৰ ল'ৰাটোও নাই নি? জানো পাই কলে গ'লগে সেইকেইটা। মই চিন্টুহঁতৰ ঘৰলৈ ফোন কৰিছো। সিহঁতৰ ঘৰত নাই হেনো। মই চিন্টু ঘৰলে এবাৰ ফোন কৰি চাওঁ। হেল্ল', চিন্টু বাপেকে ক'লে নিব? আমাৰ ফুটুকন আৰু ফেবেলা আপোনালোকৰ ঘৰত আছে নি বাৰু? আপোনালোকৰ চিন্টু নাই? জানো পাই কলে গ'ল গোটেই তিনিটা। দিব লাগিব আজি আহক ৰাতিকে আহি। আপোনালোক আহকচোন তিনিআলিলে, গোটেই তিনিজনে আমি বিচাৰিমগে। চিন্টুহঁতৰ ঘৰতো নাই হেনো, জানো কলে গ'ল এইকেইটা। আমি বিচাৰিব লাগিব, ব'লা যাওঁ। জানো পাই এইকেইটা কলে গ'ল, মইতো চবতে সুধি দিলো, ক'তো নাই দেখা বুলি কৈছে। ভুলেশ্বৰ কৈছে যে লাষ্ট টাইম সেই চিঙৰা খাবলৈ যোৱা দেখিছিলে হেনো গোটেই তিনিটাকে, তাৰ পাছতে নাইকিয়া হৈছে। শুনিছেনে? কোনোবাই যদি কিডনেপ কৰি লৈ গ'ল আমাৰ ল'ৰাকেইটা। এইবোৰ আপুনি চিন্তা নকৰিব, আমি ল'ৰাকেইটাক বিচাৰি দিম নহয়। ভাই কিবা চিন্তা কৰি পাছনে? আমি ইয়াৰ পৰা কেনেকে ওলাম এতিয়া? একো ধৰি পোৱা নাই, আমি ইয়াৰ পৰা কেনেকে ওলাই যাম, কি কৰিম। আগলে গৈ থাকোঁ, তেতিয়া যদি কিবা গম পাওঁ। ভাই মই কিবা এটা গছকিলো নি? ফুটুকন এইফালে, তই সেইটো কি গছকি দিলি? এইটো কি? কি চি বাদ দে, পলা ইয়াৰ পৰা। এইটো কি বে? সেইটো যে আমাৰ পিছে পিছে আহি আছে, কি কৰ এতিয়া? এতিয়ানো কি কৰিবি? মুঠতে পলা ইয়াৰ পৰা। বৈ সেই গুহাটোতে সোমাই দিংগে বৈ। সি যদি আমাৰ গুহাটোৰ ভিতৰতে যদি সোমাই যায়গে তেতিয়া? সেইবোৰ তাৰ পাছত দেখা যাব, এতিয়া বৈ তাত গৈ লুকাংগে। আৰু আগলে যাওঁ জানো, গুহাটোৰ ভিতৰতো যদি কিবা থাকে। ইয়াত থাকিলে সেইটোৱে দেখি পাব। আৰু অকণ ভিতৰলৈ যাওঁগৈ। ফুটুকন ইমান টেনচন নলবি, সি এতিয়া আমাক ইয়াত দেখি নাপায়। ইয়াতে অকমান দেৰি থাকোঁ, তাৰপিছত যদি সি যায়গে আকৌ আমি ইয়াৰ পৰা ওলাই যাম। তাৰপিছত আমি ঘৰলে কেনেকে যাম আকৌ? ইয়াৰ পৰা ওলাই গলেহে গম পাম ঘৰলে কেনেকে যাব লাগে আমি, তাৰ পাছত দেখা যাব। কিবা উপায় এটা উলিয়াব লাগিব ইয়াৰ পৰা বাহিৰলৈ ওলাই পিনি আমাৰ নিজৰ পৃথিৱীলৈ যাবলৈ। আকৌ সেইটো কি বে? কি সেইটো? পলা ইয়াৰ পৰা, এইডাল আকৌ কি মা ক'ত যে ফচিলো কৈছো নহয়, এইকেইটাৰ লগত চিঙৰা খাবলৈ আহি পিনি। ভাই পলা, নহলে সেই মকাজনী আমাক খাই পেলাব। কলে যাও, কি কৰ বে? ভাইহঁত মোৰ ভৰিছো বিষাই গৈছে দে, মই দৌৰিব নোৱাৰো। মোৰো বিষাই গৈছেগে, এই গছজোপাতে উঠোংগে। জল্দি বৈ, সেইকেইটা আহি আছে। ভাই আমাৰ এতিয়া কি হব এতিয়া বে? সেইকেইটা তলতে আছে, ওপৰলৈ উঠিব নাই পৰা। ইয়াত কি কৰ হয়? কিবা এটা উপায় উলিয়াই সিহঁতৰ পৰা বচা। মইনো এতিয়া কি কৰো? সিহঁতৰ লগত তলত গৈ কাজিয়া লাগিলে হব এতিয়া। কিবা এটা নহলে সেইকেইটা আমাক খাই পেলাব। কিবা এটা চিন্তা কৰিব লাগিব। কৰ মই চিন্তা কৰিছো। চিন্তা কৰি কি পালি? চিন্তা কৰিবলৈতো দে। এতিয়া আমাক ভগৱানে ৰক্ষা কৰিলেহে কৰ আৰু। তোমালোক তললে আহি যোৱা, সেইকেইটা গ'লগে। বহুত বহুত ধন্যবাদ দে আমাক সেই জন্তুকেইটাৰ পৰা বচোৱাৰ কাৰণে। আৰে সেইকেইটা একো নকয়, অকল খেদাইহে। কেলে আপোনাৰ সেইকেইটালে ভয় নালাগে নি? সেইকেইটা চিঙৰা পাহে বনোৱা, সেইকেইটাও খাই পেলাব পাৰি। আপুনি কি সেইকেইটাকো খাই পাইছে নি?
হে নাই পোৱা, মই ভেজিটেৰিয়ান যে সেইকাৰণে। আপুনি কি ইয়াতে থাকে নি? বহুত বছৰ আগতে মই এই চিঙাৰ পৃথিৱীলৈ আহিছিলো আৰু এতিয়ালৈকে মই নিজৰ পৃথিৱীলৈ যাবই পোৱা নাই। কিন্তু তোমালোক ইয়ালৈ কেনেকে আহিলা? নকব আৰু আমি মানে ভাই কিবা এটা খাওঁ খাওঁ লাগিছে বে। খাওঁতো মোৰো লাগিছে, কিন্তু পইচা পাতি নাই, কেনেকে কি খাওঁগে হয়। ভিক্ষাৰীবোৰে ঠিক আছে পাই, বাতি এটা লৈ থাকা আৰু পইচা চইচা পাই থাক। আৰে এজন অন্ধ, সেনেকে ক'ব নাপায়। অন্ধ নেকি? তেখেতৰ বাতিটোত ঢেৰ পইচা আছে নিচিনা লাগিছে, কিন্তু কিবা এটা খাবলৈ যোগাৰ হৈ গ'ল নিচিনা লাগিছে। মানে তহঁতি কিন্তু সেই অন্ধ মানুহজনৰ পৰা পইচা চুৰ কৰি কিন্তু একদম ভাল কাম নকৰিলি আকৌ দেই, হাও খাবি কিন্তু। আৰে তেখেতে দিনটোত ঢেৰ পইচা পায়, আমি 30 টকাহে লৈছো, একো নহয়। আৰু তেখেতে আমাক লোৱা দেখা নাই নহয়। আৰে আমি ধাৰলেহে লৈছো, পাছত তেখেতক ঘূৰাই দিম নহয় আমি। 30 টকা কি, আমি 50 টকা দি দিম। বৈ তেনেহলে কিবা এটা খাওঁগে। ভাইহঁত চিঙাকে খানা। চিঙাকে লৈ ল। ভাইহঁত মোৰ যে অকমান মূৰটো ঘূৰা ঘূৰা নিচিনা লাগিছে। মোৰো লাগিছে অকমান। সেই চিঙাটো খালো, চিঙা খোৱাৰ পিছত আমি বেহুচ হৈ গলো, তাৰপিছত উঠিলো, চিধা মিয়া পাই গলোহি। পিছে আপুনি ইয়ালৈ কেনেকে আহিলে? মোৰো তোমালোকৰ নিচিনা একেই। তাৰমানে আমাৰ ঘৰৰ ওচৰতে এজন অন্ধ চিংৰা বেপাৰী এজন আছে। মই এবাৰ তাৰমানে তেওঁৰ ওচৰৰ পৰা চিংৰা আনিবলৈ গৈছিলো 20টা মান, আৰু 20টা চিংৰা হলে 10 টকাকে 200 টকা হ'ব। আৰু মই তাৰমানে তেখেতক 20 টকীয়া এখন দি পিনি মই এখন 200 টকা হয় বুলি কৈ পিনি চিংৰা সোপা লৈ আহিছিলো। তাৰপিছত যেতিয়া মই ঘৰত আহি চিংৰাটো খালো, মই ঘৰত বেহুচ হৈ গলো, তাৰপিছত চিধা ইয়াতে উঠিলো। পিছে আমি ইয়াৰ পৰা আমি নিজৰ পৃথিৱীলৈ আমি কেনেকে যাব পাৰিম বাৰু, আপুনি কিবা জানে নি? ইয়াৰ পৰা অকমান দূৰত এটা বিৰাট ডাঙৰ মেহেল আছে, তাতে এই চিঙা পৃথিৱীৰ এটা ডাঙৰ মস্তা আছে। আমি যদি তাক মাৰিব পাৰো, আমি নিজৰ পৃথিৱীলৈ ঘূৰি যাব পাৰিম। কিন্তু মই অকলে আছিলো কাৰণে আজিলৈকে মই তাক মাৰিবলৈ চেষ্টাও কৰা নাই। কিন্তু এতিয়া তোমালোক আহি গলা নহয়, আমি এতিয়া চেষ্টা কৰিব পাৰিম আৰু আমি নিজৰ পৃথিৱীলৈ ঘূৰি যাব পাৰিম। আমি মাৰিব পাৰিম জানো সেনেকুৱা মস্তা এটা? আমি গোটেই 4টাই যদি একজোট হৈ পিনি তাৰ লগত যুদ্ধ কৰো, আমি নিশ্চয় জিকিম আৰু আমি নিজৰ পৃথিৱীলৈ ঘূৰি যাব পাৰিম। তেনেহলে বলক, তাক আমি ভাব লাগিব। এইটো তাৰ মেহেলটো। ডাঙৰ মেহেলত থকা মস্তাটোক আমি মাৰিব পাৰিম জানো হয়? যদি নিজৰ পৃথিৱীলৈ যাবলৈ মন আছে, মাৰিবই লাগিব।